প্ৰিয়া, তুমি হঠাৎ আহিলা যে ঘৰলৈ? ভালে কৰিলা দিয়া। এনেও তোমাৰ মায়ে তোমাৰ কথা কৈয়ে আছিলে। তুমিতো এইকেইদিন যদিও আহিছা এইফালে মোৰ দোকানৰ পৰাহে গুচি যোৱা, ঘৰলৈতো অহাই নাছিলা। সেইকাৰণে মায়ে তোমাক এবাৰ লগ পাব বিচাৰিছে। কালি গধূলি কৈ গৈছে প্ৰিয়া বোলে নহাই হ'ল নহয়, ময়ে যাব লাগিব বুলি। সেইকাৰণে ভালে কৰিলা আহিলা। কিন্তু হঠাৎ আহিলা যে, কিবা দৰকাৰ আছিল নেকি? আৰু ফোন চনো কৰা নাই, ফোন এটাতো কৰিব পাৰা আজি আহিম বুলি। তুমি অকলে আহিছা নেকি? বৌ আহিলো আকৌ, আজি আহিবলৈ মন গ'ল যে। এনেও ঘৰত থাকি মনটো ভাল লগা নাছিলে, সেইকাৰণে ভাবিলো আজি ঘৰলৈকে আহো। তোমালোকক লগ পালে মানে মোৰ ভাল লাগিব, সেইকাৰণে মই ফোন চোন কৰা নাই আকৌ। পিছে মায়ে মোৰ কথা কৈ আছিল নেকি? সেইকাৰণে চাগে আজি আহিবলৈও মন কৰিলো মই। আচলতে কালিলৈকে মই একো প্লেনিঙে কৰা নাছিলো আজি আহিম বুলি। হঠাৎ আজি ৰাতিপুৱা শুই উঠিলো, তাৰপিছত কাম বনবোৰ কৰা হ'ল আৰু। আজিতো পাপা আৰু অৰ্ণৱো ঘৰতে আছে, কিন্তু ঘৰত থাকিলে কি হ'ব, অফিচৰ কামবোৰকে কৰি থাকে। মই আমনি পাই যাওঁ আৰু কথা পাতিবলৈও মানুহ এটা নাপাওঁ। তাকে ভাবিলো ইয়ালৈকে আহোঁ, তেতিয়া অকণমান ভালো লাগিব। এইকেইদিন আচলতে অফিচৰ ইমানবোৰ কাম আছে নহয়, মোৰ মাথাৰ ফালে ওলাই যায়গৈ, মই একো বুজিয়ে নাপাওঁ। সেইকাৰণে অৰ্ণৱক ক'লো মই আজি ইয়ালৈ থৈ আহিবা বুলি। তাকে অৰ্ণৱে থৈ পিনে গুচি গ'ল, কাৰণ কাম আছে যে। আচ্ছা হয় নেকি? ভালে কৰিলা দিয়া। কিন্তু অৰ্ণৱ যদি ইয়াত তোমাক থৈ গ'লহি, তেতিয়াহ'লে এপাক সোমাই পিনে চাহ একাপটো খাই যাব পাৰিলে হয়। তেনেকৈ গুচি গ'ল, আহি পিনে দুৱাৰমুখৰ পৰা যোৱা নিচিনা হৈ গৈছে। তুমি কি অৰ্ণৱ নক'লা নেকি সোমাবলৈ? ক'ব লাগিছিল আকৌ। বাৰু হ'ব দিয়া, মই ফোন এটা কৰিব লাগিব। তুমি বহা আকৌ। ভণ্টি, তই আহিলি? পিছে অকলে অকলে কিয়লৈ আহিলিনো? অৰ্ণৱক লগত লৈ নাহিলি যে? আৰু আজিতো ছানডে হয়, কাৰো অফিচৰ কামো নাই, গতিকে গোটেইখিনিয়েচোন আহিব পাৰিলি হয়। ঘৰটো কেইটা মানুহ আছ, তই অকলে গুচি আহিলি? কাকো নকলি নেকি মানে ইয়ালৈ আহোঁ বুলি? চবকে লগ ধৰিব লাগিছিলে আকৌ। ভালে কৰিলি দে আহিলি। এনেও মায়ে তোৰ কথা কৈয়ে আছে, বৌয়ে চাগে কৈছেই নহয় জানো? দাদা, আজি অকলে আহিলো। আৰু মই অৰ্ণৱ আৰু পাপাক কৈছিলো কোৱাটো, কিন্তু তেওঁলোকে আজি ঘৰত অফিচৰ কামবোৰকে কৰি আছে। ইমান কাম কৰি আছে আৰু মই বাৰে বাৰে কৈ থাকিবলৈ বেয়া পালো আকৌ। সেইকাৰণে মইনো ঘৰত অকলে কি কৰিম, কামত চব ব্যস্ত, কথা পাতিবলৈ মানুহ নাই। ভাবিলো আজি ছানডে যেনেকৈ ঘৰত মানুহ আছে, মই অকণমান ওলাই আহোঁ আজি। তাকে ইয়াত থৈ যাবলৈ ক'লো। অৰ্ণৱক কৈছিলো ইয়াত সোমাবলৈ, কিন্তু কাম আছে বুলি কৈ গুচি গ'ল আকৌ। নোসোমাম বুলি ক'লে আজি। আকৌ মোক নিবলৈ আহিব যে, তেতিয়াই সোমাম বুলি কৈছে। সেইকাৰণে একো জোৰ নকৰিলো আৰু কামৰ কথা। মই এতিয়া কাম নথকা মানুহ কি আৰু, ইফালে ইফালে ঘূৰি থাকিব পাৰোঁ। পিছে অফিচত কাম কৰিছোঁ যদিও একোৱে বুজি নাপাওঁ, আৰু কাম শিকিহে আছোঁ। পিছে দাদা, তই অকল মাৰ কথা ক'লি যে, তই তাৰমানে মোক মিছ কৰা নাছিলি ন? তইতো ভালেই পাওঁ মই নাথাকিলে মানে, হয়নে নহয়? আমাৰ তুলিকা ক'ত গ'ল? হয় ভাল নেকি? পাইছে নাই বাৰু? নাই তই ঠিকেই কৈছ। তই নাথাকিলে মই ভালেই পাওঁ। এতিয়া আহিলি নহয়, আকৌ উৎপাত লগাই থাকিবি আৰু ন? কাজিয়া কৰি থাকিবি মোৰ লগত। আৰু তুলিকা আছে, তাই ভাল পালে বাৰু পোৱাটো। তথাপিও অকণমান চিন্তা হয় নহয় মাথাটো পোৱা, গতিকে বিষ চিষবোৰ অকণমান আছে যদিও নাজানো। তাইক সুধিলোতো বিষটো নাই বুলিয়ে কয় বাৰু, নাজানো আৰু এতিয়া। বাৰু হ'ব দে, তই বচোন, মই অকণমান এই দোকানৰ পৰা আহোঁগৈ। বাৰু প্ৰিয়া, তুমি এতিয়া বহাচোন, মই তোমাৰ কাৰণে চাহ বনাওঁগে। আৰু মা পিছে এতিয়া ঘৰত নাই দেই, এই ওচৰৰ খুৰীহঁতৰ ঘৰলৈ গৈছে, মানে কিবা এটা বস্তু বিচাৰিয়ে গৈছিলে। সেই তাকে মই ফোনটো কৰি দিওঁ ৰ'বা, তেতিয়া সোনকালে আহিব। তুমি আহিছা বুলি ক'লে মানে গম পালে একদম আহিয়ে যাব। তুমি বহা, মই চাহ বনাওঁগে দেই। মা নাই নেকি বৌ? মই আকৌ মা ঘৰত আছে বুলিহে ভাবিছিলোঁ। আৰু পাপাও নাই চাগে ন? বাৰু হ'ব দিয়া, মই বহিছোঁ। চাহটো অকণমান দেৰিকৈ খাম নেকি? তুমি প্ৰথমতে মাক ফোন কৰি দিয়া মই আহিছোঁ বুলি। মাক লগ পাবলৈ আহিছোঁ আকৌ। ইমান দিন মাৰ লগত বহুত কথা পাতিবলৈ আছে। তোমাক বাৰু দোকানততো আহোঁতে লগ পাইছিলোঁৱে, মাকহে লগ পোৱা নাই আকৌ। সেইদিনাই লগ পোৱা ন, মই যিদিনা তোমাৰ দোকানত কাম বিচাৰি আহিছিলোঁ যে। মায়ে আজি আকৌ সেইটো কথা সুধিব, চাবা আকৌ। বাৰু হ'ব, যোৱা ফোনটো কৰি লোৱা। হেল্ল', মা ক'ত আছে আপুনি? আপুনি এতিয়া ঘৰলৈ আহিব নেকি? নাই মা, কামৰ কাৰণে সোধা নাই। আচলতে প্ৰিয়া আহিছে, আৰু আপুনি মানে তাত আছে যে, মই প্ৰিয়া কৈছোঁ ফোনটো কৰি দিওঁ বুলি। আকৌ নাই তাই ফোন কৰা নাছিলে, মানে আহিম বুলি একো প্লেনিঙে কৰা নাছিল, হঠাৎ আহি গ'ল। বাৰু হ'ব মা, আপোনাৰ হয় যদি তেতিয়াহ'লে আহক আৰু। প্ৰিয়াই কৈ আছে আপোনাৰ কথা। আপোনাৰ লগত বোলে ঢেৰ কথা শ্বেয়াৰ কৰিব আছে। তো আকৌ যেনেকৈ মই ঘৰলৈ গ'লে। বাৰু হ'ব মা, আহক দেই। মই
মই এতিয়া চাহ বনাবলৈ লৈছোঁ। ঠিক আছে, হ'ব দিয়ক। তুমি কেতিয়া আহিলানো? আজি বহুত দিনৰ পিছত আহিলা তুমি। তুলিকা? আজি বহুত দিনৰ পিছত আহিলোঁ আকৌ। তোমালৈ মনত পৰি আছিলে। তাতে তুমি স্কুলত যে পৰি দুখ পাইছিলা, তাকে ভাবিলোঁ খবৰ এটা লৈ আহোঁ বুলি। এতিয়া কেনেকুৱা আছা? ভাল আছানে? তাৰমানে তুমিও গৈছিলা ন আইতাৰ লগত ফুফু? তাইনো ঘৰত অকলে অকলে কিনো কৰিব। তাতে আজি দেওবাৰো হয়। সেইকাৰণে ভাবিলোঁ গোটেই সপ্তাহটো স্কুলে যায়, মই গৈছোঁ এতিয়া মোক লগতে লৈ যাওঁ আৰু অকণমান ফুৰি আহিব। মই অৱশ্যে অকলে যাবলৈ লৈছিলোঁ, আকৌ আমনি কৰিলে নহয় আইতা বোলে ময়ো যাওঁ লগত। সেইকাৰণে লৈ গ'লোঁ আৰু এইখিনিতহে। পিছে তোৰনো আজি হঠাৎ ঘৰলৈ আহিবলৈ মন গ'ল যে, তাকো অকলে অকলে আহিলি। জোঁৱাইক লগত লৈ নাহিলি কেলে? জোঁৱাইও বহুত দিন অহাই নাই। তহঁতিও যে আৰু কি কৰি থাক। আজি দেওবাৰ দিনটোতো গোটেইখিনি আহোঁ বুলি ক'লেও আহিব পাৰ। তই এতিয়া অকলে অকলে গুচি আহিছ। মা, তুমি কিবা তেনেকৈ কৈছা যে? মই অহাৰ কাৰণে তুমি বেয়া পাইছা নেকি? তুমি আকৌ নিজৰ ছোৱালীজনী নাচাই আকৌ সেই জোঁৱাইকৰ কথা কৈ আছে। তোমাৰ এতিয়া মৰমৰ জোঁৱাই নাহিলে মানে কি কৰিম আকৌ? মইতো লগ ধৰিছিলোঁৱেই। এতিয়া জোঁৱাই আকৌ তোমাৰ কামৰ পৰা আজৰি পালেহে। দেওবাৰ দিনটোতো অফিচৰ কামখিনি ঘৰত লৈ বহি আছে বাপেক পুতেকে। তেতিয়াহ'লে মইনো কেনেকৈ জোৰ কৰি আনিম তেওঁলোকক? সেইকাৰণে মই অকলে গুচি আহিলোঁ। কাৰণ এনেইতো গোটেই সপ্তাহটো গোটেই অফিচতে কাম বন কৰি তেনেকেই পাৰ হৈ যায়, কথা পাতিবলৈ সময় নাপাওঁ। দেওবাৰ দিনটো পাওঁ, ভাবিছিলোঁ দেওবাৰ দিনটো ক'ৰবালৈ ওলাই যাম বুলি, কিন্তু নাই, তেওঁলোকৰ কামেই শেষ নহয়। সেইকাৰণে মই অৰ্ণৱক ক'লোঁ মোক মাৰ ঘৰত থৈ আহিবা বুলি। আহোঁতে ইয়ালৈকে থৈ গৈ সোমাব কৈছিলোঁ, তাকো সময় নাই বোলে। যেতিয়া মোক নিবলৈ আহিব তেতিয়াই সোমাম বুলি ক'লে। গুচি গ'ল আৰু ময়ো ইমান জোৰ কৰিবলৈ নাই। এতিয়া কাম কৰি আছে, কৰি থাকো আৰু। সেইকাৰণে মই অকলে গুচি আহিলোঁ আকৌ। তোৰ অলপতে খং উঠিলে নেকি? মই এনেই ধেমালিহে কৰিছোঁ। পিছে আজি দেওবাৰ দিনটো আৰু কামবোৰ কৰি থাকিব লাগেনে? দেওবাৰ দিনটো অন্ততঃ অকণমান আৰাম কৰিব লাগে। আকৌ ঘৰতো কামবোৰ মেলি লৈছে। এনেকৈ হ'লে আৰু ক'তনো ক'ৰবাত যাবলৈ হ'ব? কামকে কৰি থাকিব লাগিব। বাৰু তই আহিলি ভালেই কৰিলি। এনেও তোৰ কথা মই কৈয়ে আছিলোঁ। মই নিজেই তহঁতৰ ঘৰলৈ যাম বুলি ভাবিছিলোঁ আকৌ। বহুত দিনো দেখাও নাই যে। সেইদিনাহে দেখা, যিদিনা কাম বিচাৰি আহিছিলি। আৰু বেলেগ কাম নাই নিচিনাকৈ। এতিয়াই ভালেই কৰিছ, অফিচত কাম কৰিছ, অকণমান কামো শিকিব পাৰিবি। কথাটো শুনি ভালেই লাগিলে বাৰু। পিছে কিনো ক'ম আৰু, হ'ব দে, সিহঁতে কাম কৰি আছে কৰক। ব'ল আমি ভিতৰতে গৈ বহোঁগৈ। হয় নেকি প্ৰিয়া? এনেকৈ হ'লেচোন তই কামেই কৰিব নোৱাৰিবি। আৰু তোৰো কাম নাই আৰু? কিয় ক'বলৈ নিদিলি অৰ্ণৱক তই যে অৰ্ণৱৰ ৱাইফ হয় বুলি? তেতিয়া সিহঁতে তোৰ এষাৰ কথা ক'বলৈ সাহস নাপালে হয়। এতিয়া তই কোন হয় গম পোৱা নাই কাৰণেহে তোৰ লগত এনেকুৱা কৰি আছে। তয়ো যে আৰু তোৰ ঠাইত বেলেগ হোৱা হ'লে কিমান একেবাৰে বছৰ ৱাইফ বুলি, মালিকনী বুলি দম দেখাই থাকিলে হয়। আৰু তই এইবোৰ কৰি আছ। এনেকৈ হ'লে তই কাম কৰিব নোৱাৰিবি নহয়। সদায় লোকৰ কথা শুনি শুনি কাম কৰিব লাগিছে নেকি? সেই কোম্পানীটো অৰ্ণৱহঁতৰ হোৱাৰ লগতে তোৰো হয়, কাৰণ তই সেইখন ঘৰৰ একমাত্ৰ বোৱাৰী হয়। সেইটো কাৰণে সেইটো হিচাপত তেওঁলোকে তোক এনেকৈ কথা শুনালে নহ'ব নহয়। তোৰ ইচ্ছামতে তই তাত কাম কৰিব পাৰিবি আৰু নকৰোঁ বুলি ক'লে বহি থাকিব পাৰিবি। সিহঁতে তেনেকৈ ক'ব নোৱাৰি নহয়। অৰ্ণৱে ঠিকেই কৈছিলে তই কোন হয় তেওঁলোকক তোৰ পৰিচয়টো কৈ দিয়াটো ভাল হ'ব বুলি। তই যে কি কৰি থাক মই বুজিয়ে পোৱা নাই। মা, হ'ব দিয়াচোন। তুমি এতিয়া এইটো কথাতে খং কৰি থাকিব নালাগে। মই আৰু নিজকে মালিকনী বুলি চিনাকি দি থাকিম, পিছত বোলে মালিকনী বুলি চিনাকি দিছোঁ, ইফালে একোৱেই কাম নাজানো, তেতিয়া কম লাজ পামনে? সেইকাৰণে এতিয়া যেনেকৈ আছে তেনেকৈ থাকিবলৈ দিছোঁ। মই এনেকৈ কৈ থাকিবলৈ বিচৰা নাই। মই বিচৰা নাই তেওঁলোকে মই বছৰ ৱাইফ হিচাপে মোক ভয় কৰি মোক কথা নুশুনাওঁ। গতিকে মই নিজৰ কামৰ দ্বাৰা তেওঁলোকক নিজৰ ফ্ৰেণ্ড বনাব বিচাৰিছোঁ। সেইকাৰণে যিমান পাৰোঁ মই কষ্ট কৰিম। এতিয়া তেওঁলোকে মোক যি কয় কৈ থাকিবলৈ দিম। পিছত যেতিয়া মই কিবা এটা কৰি দেখুৱাম আৰু তেওঁলোকে সঁচাকৈ মোক এইটো বুলি মানি ল'ব যে ময়ো কিবা এটা কৰোঁ বুলি ক'লে কৰিব পাৰোঁ, তেতিয়াহে মোৰ ভাল লাগিব। অফিচৰ মালিকৰ বোৱাৰীয়েক বা বছৰ ৱাইফ বুলি মই তেনেকৈ চিনাকি লৈ তেওঁলোকৰ পৰা ভাল মই দেখাৰ বিচৰা নাই মা। সেইকাৰণে মই এনেকৈ আছোঁ। মা, মই আপোনালোকৰ কথাখিনি শুনিলোঁ। প্ৰিয়াই অৱশ্যে ঠিকেই কৈছে। প্ৰিয়াই যদি এতিয়া অফিচটোৰ মালিকনী বুলি চিনাকি দি তেওঁলোকৰ পৰা ভাল মাত এষাৰ পায়, তেতিয়া সেইটো ভাল নালাগিব। কাৰণ তেওঁলোকে প্ৰিয়াক তেতিয়া মালিকনী হিচাপে ভয় কৰি ভালকৈ কথা ক'ব বা তাইৰ কথা শুনিব। কিন্তু তাই যদি নিজেই কষ্ট কৰি কিবা এটা কাম কৰিব পাৰে, তেতিয়া তেওঁলোকে মনৰ পৰা প্ৰিয়াক নিজৰ ফ্ৰেণ্ড বুলি ভাবিব বা ভালকৈ মাত এষাৰ দিব। সেইটো বেছি ভাল লাগে। এতিয়াতো তেওঁলোকে মালিকনী বুলি গম পালে এনেই ওপৰৰ পৰা প্ৰিয়াৰ লগত ভালকৈ কথা পাতিব বা প্ৰিয়াক ভাল মাত দিব, প্ৰিয়াৰ কথাও শুনিব। কিন্তু প্ৰিয়া নথকা সময়খিনিত
প্ৰিয়া বদনাম গাই ফুৰিব, বেলেগৰ আগত প্ৰিয়াৰ বিষয়ে বেয়া বেয়াকৈ ক'ব। পিছত প্ৰিয়াই সেইবোৰ শুনিব পালে তাই বেছিহে দুখ পাব মনত। সেইকাৰণে তাই যি কৰিছে ভালেই কৰিছে। প্ৰিয়া, তুমি যি মন গৈছে নিজৰ ইচ্ছামতে কাম কৰা, আৰু তেওঁলোকক দেখুৱাই দিবা যে তুমি প্ৰথমতে একো কাম নাজানিব পাৰা, কিন্তু কৰোঁ বুলি ক'লে সকলোৱে কৰিব পাৰে। বুজিলা নহয়? হ'ব, মই সেইটো কাৰণেতো তেওঁলোকক এতিয়াই একো নক'বলৈ কৈছোঁ অৰ্ণৱক। তেওঁলোকে যাতে গম নাপায় মই যে অৰ্ণৱৰ ৱাইফ হয় বুলি। মই প্ৰথমতে নিজে কষ্ট কৰি কিবা এটা কাম শিকি কিবা এটা কৰিব বিচাৰিছোঁ, যদি তেওঁলোকে সঁচাকৈ মনৰ পৰা মোক এইটো ভাবি লয় যে ময়ো কিবা এটা কাম কৰিব পাৰোঁ, আৰু মোৰ প্ৰতি যি ভুল ধাৰণা আছে সেইটো আঁতৰি যোৱাটো মই বিচাৰিছোঁ। থেংক ইউ বৌ, তুমি কথাষাৰ কৈ এতিয়া মোক আৰু অকণমান সাহস দিলা। মই ভাবিছিলোঁ তেওঁলোকক কৈ দিলেই ভাল হ'ব নেকি, কিন্তু নাই, তুমি তেতিয়াহ'লে কৰিম। তই যি কৰ কৰ, আৰু মুঠতে তেওঁলোকে তোক ইমানকৈ কথা শুনাই থাকে এইটোহে মই ভাল পোৱা নাই। সেইকাৰণে সদায় মনে মনে থাকিলে নহয়, কেতিয়াবা দুই এটা কথা তয়ো কৈ দিবি, যাতে সিহঁতে তোক কমজুৰি বুলি নাভাবে। বাকী তই যি কৰ তোৰ ইচ্ছা বাৰু। হ'ব দে, তই বৰ অকণমান দেৰি। বোৱাৰী, প্ৰিয়াকটো চাহ তাহ দিলাই, এতিয়া ভাতৰ যোগাৰো কৰিব লাগে নহয়। ব'লা, তাই অকণমান আৰাম কৰি লওঁ, আমি দুজনী পাকঘৰতে লাগোগে।